হিমন্ত বিশ্ব শৰ্মাৰ মুখত যেতিয়া উত্তৰ নুফুটে তেতিয়া কুৱেশ্যন কৰা নিউজ চেনেলটোক টাৰ্গেট কৰি লয়। প্ৰথমে আছিল প্ৰতিদিন টাইম, তাৰপিছত dy365, তাৰপিছত BBC আৰু তাৰপিছত লালান্তাপ। এতিয়া এনেকুৱা হৈছে হিমন্ত বিশ্ব শৰ্মাক চিধাকৈ প্ৰশ্ন কৰিলে সমালোচনা কৰা সকলোৱে হিমন্তক বেয়া পায়। মিডিয়াৰ কাম চৰকাৰক সমালোচনা কৰা, চৰকাৰৰ পক্ষ লোৱা নহয়, চৰকাৰৰ ভালখিনিও দেখুৱাব লাগিব আৰু বেয়াখিনিও। ভালখিনি দেখুৱালে যেনেকৈ ভাল পায়, ভুলখিনি দেখালেও ভাল পাব লাগিব। কথা নুসুধিব, DY চেনেলক কোনো উত্তৰ দিব মোৰ ইচ্ছা নাই। Today, you also spoken to people who oppose you, right? BBC should be fair to No, there are people who oppose you. We've spoken to many. My question just is, one question. what do you say to people who call you Hitler, who call you anti-democratic, fascist? आप ऐसा मत करो, मैं आपको कोई प्रेस वार्ता में बुलाया नहीं हूँ। मैं नहीं आया तो आप मत करो अभी, क्यों कर रहे हैं? यहाँ पे लोग खड़े हैं। नहीं आप क्यों मुझे क्वेश्चन पूछेगा? बस मैं इतना पूछा कि क्या आपको तो मैं भी কিন্তু ইলেকশনৰ পিছত অসমৰ ৰাইজৰ লগত প্ৰতিদিন সম্পৰ্কে ময়ো কথা পাতিম।